বিকাশ দেউৰীৰ কথাৰে হিমাংশু শইকীয়াৰ আবৃত্তিৰে কেমেৰামেন। টেবুলত বহি থকা ৰঙীন কেমেৰাকেইটাই আজি মোলৈ চাই হাঁহি হাঁহি কৈছে, ঐ কেমেৰামেন, কি হ'ল আজি তোৰ? দুগালত হাত দি কি ভাবিছ? ক'ত গ'ল আজি তোৰ পৰিচয়? ক'ত হেৰাল তোৰ আজি ঠিকনা? কিমান নিজকে লুকুৱাই ৰাখিবি? আজি দেখোন তই নাখাই মৰিবি। ৰঙীন পৰ্দাত আনক জিলিকাই নিজকে পাহৰিলি। আছে জানো সময় সিহঁতৰ এবাৰ চাবলে তোক? তোৰ এই উদাস ছবিখন দিছে জানো এষাৰ মৰমৰ মাত? কিয় দিব? কোনে চাব তোৰ ছবিখন? তইতো ছবিৰ আৰে আৰে লুকাই থকা এটা মানুহ। নাম দিছে তোৰ কেমেৰামেন।